Masungha everyone মই লক্ষ্য পুনৰবাৰ স্বাগতম জনাইছো ক্লাসিক্যাল ডান্স অফ ইন্ডিয়াৰ ওপৰত আমি অলৰেডি পঢ়িলো এটো টপিকটো কিন্তু এটা ৰিভিজন ক্লাস হ'ব আৰু ট্ৰিক্স দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ মনত থাকি যায় প্ৰশ্ন এনেকুৱা ধৰণৰ আহে যে দা ক্লাসিক্যাল ডান্স অফ অন্ধ্ৰ প্ৰদেশৰ ক্লাসিক্যাল ডান্স কি হয় আমি যদিও পঢ়ি যাওঁ কিন্তু এক্সামিনেশনৰ খেলিমেল লাগে কাৰণ আমাৰ অপচন দেখাৰ পিছত আমাৰ খেলিমেল লাগে সো অপচন ইয়াত চাৰিটা কথাকালি কুচিপুটি মোহিনী নাট্যম আৰু ভাৰত নাট্যম দিয়া আছিল অন্ধ্ৰ প্ৰদেশৰ মই আপোনাক ট্ৰিক্সটো দি দিম এটা ট্ৰিক্স নিজে বনাইছো দি দিম আপোনাক লগালগ আপোনালোকৰ মনত থাকি যাব মনত পৰি যাব তাৰ নেক্সট গৰবা ডান্সটো কোনখন ৰাজ্যৰ লগত জড়িত এটা আমাৰ ক্লাসিক্যাল ডান্স নহয় তথাপি এটো প্ৰশ্ন আহিছিলে এই গৰবাৰ জি প্ৰায় জিটি মনত ৰাখিব গুজৰাটৰ ডান্স হয় গৰবা ডান্সটো অৰ্থাৎ গুজৰাট ৰাজ্যৰ লগত ৰিলেটেড হয় গৰবা ডান্সটো ঠিক আছে তাৰ নেক্সট আছিল which of the following dances is originated in Kerala তলৰ কোনটো ডান্স কেৰালাৰ পৰা অৰিজিনেট হোৱা বুলি কৈছে এটা এটা প্ৰশ্ন আছিল অপচন দিয়া আছে ভাৰত নাট্যম কথাকালি কুচিপুটি আৰু ছাও ঠিক আছে এটা আমি কৰিম প্ৰথমত আমাৰ ইন্ডিয়ান ক্লাসিক্যাল ডান্স ফৰ্ম বিলাক চাই লওক আপোনালোকে সো ইয়াত 8টা আছে আমাৰ ক্লাসিক্যাল ডান্স 8টা আছে তাৰে আমি 3টাটো মনত ৰখাত একেবাৰে আমাৰ অসুবিধা নহয় কিয়নো মণিপুৰীটো আমি গম পাওঁ যে মণিপুৰীটো কাৰ মণিপুৰ মিলি আছে আমাৰ মনত ৰাখিবলৈ অসুবিধা নহয় অৰিচিটো অৰিচ্ছা লগত আৰু সত্ৰিয়টো আমি সকলোৱে গম পাওঁ আমাৰ সত্ৰিয়া নৃত্যটো আমাৰ অসমৰ লগত জড়িত আমি গৌৰৱেৰে কওঁ গতিকে এই 3টাটো আমাৰ মনত থাকিব যে মণিপুৰীটো মণিপুৰৰ লগত অৰিচিটো অৰিচ্ছাৰ লগত আৰু লগতে সত্ৰিয়াটো আমাৰ অসমৰ লগত এইকেইটা আমাৰ মনত ৰাখিব তাৰ বাকিখিনি আমাৰ কি হয় খেলিমেলি লাগে বাকিবিলাক আমাৰ খেলিমেলি লাগে খেলিমেলিটো আমি দূৰ কৰিবলৈ চেষ্টা কৰিম প্ৰথম আমাৰ প্ৰশ্নটো আছিল তামিলনাডুৰ লগত কোনটো ক্লাসিক্যাল ডান্স জড়িত হৈ আছে ভাৰত নাট্যমটো জড়িত হৈ আছে আৰু ভাৰত নাট্যমটো আটাইতকৈ ওল্ডেষ্ট হয় যদিহে প্ৰশ্ন আহে যে আটাইতকৈ ওল্ডেষ্ট আটাইতকৈ পুৰণা ক্লাসিক্যাল ডান্সটো কি হয় তেতিয়া আমি ভাৰত নাট্যমৰ কথাই ক'ব লাগিব এটা ভাৰত নাট্যমটো কেনেকৈ মনত ৰাখিব তামিলনাডুৰ ৰাজ্যৰ লগত জড়িত বুলি কাৰণ অপচনত আমাৰ খেলিমেল লাগিব ইয়াত আপোনালোকে দেখা পাইছে এনএ শব্দটো আছে কি আছে এনএ আৰু এনএৰ পৰা আপোনালোকে নাডুটো মনত পেলাব কি মনত পেলাব নাডুটো গতিকে তামিলনাডুৰ লগত জড়িত বুলি আপোনালোকে গম পাব ক্লিয়াৰ আছে এই ভাৰত নাট্যম যেটো আছে তাত এনএটো আছে মাজতে চাওক এনএ এই এনএৰ পৰা নাডুটো আহি গ'ল ঠিক আছে ক্লিয়াৰ আছে নিশ্চয় কোনো ধৰণৰ অসুবিধা নাই তাৰ উপৰি আপোনালোকে এনেকৈ মনত ৰাখিব পাৰিব ইয়াত এট আছে এটটো উল্টা কৰিলে টি এ টা হৈ যায় তাৰ পৰা তামিলনাডু মনত ৰাখিব পাৰিব উল্টা কৰিছে আপোনালোকে ডাইৰেক্ট কৰা নাই প্ৰথমত এট আছিলে এই এটটো উল্টা কৰিলে টি এ টা হৈ যাব টি এ তাৰ পৰা তামিল আহি গ'ল আৰু ইয়াত এন এটো অলৰেডি আছিলে আমাৰ এন এ ফৰ নাডু হৈ গ'ল তামিলনাডু ক্লিয়াৰ আছে এক্সামত মনত পৰি যাব আপোনালোকৰ খেলিমেলি নালাগে যে ভাৰত নাট্যমত এন এ আছে এই এন এ ফৰ নাডু ক্লিয়াৰ আছে তাৰ নেক্সট কুচিপুডিটো আমাৰ অন্ধ্ৰ প্ৰদেশৰ লগত জড়িত মোৰ উচ্চাৰণ প্ৰনাউন্সিয়েশ্যন ইমান ভাল নহয় গতিকে তাৰ ওপৰত ধ্যান নিদিব মাত্ৰ আপোনালোকে কি কৈছোঁ সেইটো মনত ৰাখি যাব কাৰণ ইম্পৰ্টেণ্ট হয় কুচিপুডিটো আমাৰ কিহৰ লগত জড়িত অন্ধ্ৰ প্ৰদেশৰ লগত জড়িত কেনেকৈ মনত ৰাখিব এজন অন্ধ লোকে কেনেকৈ খোজকাঢ়ে খুচি খোজকাঢ়ে লাখতি এটা য'ত এনেকৈ খুচি খোজকাঢ়ে যে কি আছে আগফালে লাখতিৰ লগত মাৰি খুচি খোজকাঢ়ে গতিকে এই অন্ধ লোকৰ পৰা মনত ৰাখিব অন্ধ্ৰ প্ৰদেশটো আৰু খুচি পা কুচিপুডি মনত ৰাখিব ঠিক আছে খুচি যায় অন্ধ লোক এজনে কেনেকৈ যায় ৰাস্তাটো লাখতি এটাই খুচি যায় এইফালে কি আছে সেইফালে কি আছে লাখতিটোৱে খুচি যায় গতিকে অন্ধ্ৰ প্ৰদেশৰ লগত কি অন্ধ্ৰ প্ৰদেশটো আপুনি খুচি যোৱাৰ পৰা মনত ৰাখিব অন্ধ লোকৰ পৰা অন্ধ্ৰ প্ৰদেশ আৰু খুচি যোৱাৰ পৰা কুচিপুডি ক্লিয়াৰ আছে ইয়াত এন এ নাৰ পৰা মনত ৰাখিলে নাডু এটটো উল্টা কৰিলে টি এ টা হৈ গ'ল তাৰ পৰা তামিলনাডু হ'ল আপোনালোকৰ তাৰ নেক্সট অন্ধ লোকৰ পৰা অন্ধ্ৰ প্ৰদেশ আৰু কুচিপুডি খুচি যায় পৰা কুচিপুডি মনত ৰাখিলে ঠিক আছে অন্ধ লোকজনে কেনেকৈ যায় খুচি যায় ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সট এইটোত আমাৰ ক্লিয়াৰ হ'ল ঠিক আছে তাৰ নেক্সট আপোনালোকে আৰু এটা দেখা পাব যে কথাকালি আৰু কথাকটোৰ মাজত বহুতৰে কনফিউজন থাকে মই সকলোবিলাক মোহাৰি দিছোঁ কথাকালি এইটো আপোনালোকে ভালকৈ চাওক এই কথাকালি আৰু কথক দুইটাৰ মাজত খেলিমেলি থাকে কাৰণ এটা কেৰালাৰ লগত জড়িত কাৰণ শুনিবলৈ একে লাগে ইয়াত কথাকালি আৰু কথক হয়নে আৰু কোনটো কাৰ লগত জড়িত কেনেকৈ মনত ৰাখিব চাওক এটা কথা আপোনালোকে মনত ৰাখিব যে এইটো যোনটো দীঘল আছে ইয়াত লেটাৰ বেছিকৈ আছে দীঘলটো আমি চুটিৰ লগত মিলাম আপোনালোকৰতো মনত থাকিব যে কথাকালি নহ'লে কথক এই দুটা আমাৰ কেৰালা কোনোবা এটা আমাৰ কেৰালাৰ লগত জড়িত হয় কিন্তু এক্সামিনেশ্যন খেলিমেলি লাগিব যে আমি কথাকালিটোহে জড়িত হয় কথাকালিত দীঘল লেটাৰ আছে দীঘলটো আমি চুটিৰ লগত মিলাইছোঁ ইয়াত কেইটামান লেটাৰ আছে আৰু যোনটো চুটি আছিলে আমাৰ সেইটো দীঘল লগত মিলালোঁ উত্তৰ প্ৰদেশ
ঠিক আছে এইটো মাত্ৰ মনত ৰাখিবলৈ আপোনাক কৈছো সো কি উল্টা পুল্টা ট্ৰিক্স তেনেকৈ নাভাবিব মনত ৰাখিবলৈ আপোনাক কৈছো যাতে আপোনাৰ খেলি মেলি নালাগে এক্সামিনেশ্যনত যদি ডাইৰেক্ট মুখস্থ কৰিব পাৰে অতি ভাল কথা নহলে এক্সামিনেশ্যনত কি হয় নাৰ্ভাছ সিচুৱেশ্যনত পাহৰি যোৱা যায় যাৰ কাৰণে আমি পাহৰি যাওঁ অপচন কি আছে সো ইয়াত কথাকালি আছিলে দীঘল আছিলে গতিকে আমি ছুটিৰ লগত মিলালো কেৰেলা হৈ গ'ল আৰু যোনটো কথাক আছিলে ছুটি আছিলে দীঘল লগত মিলালো উত্তৰ প্ৰদেশ হৈ গ'ল ইয়াৰলৈকে ক্লিয়াৰ আছে বাকীবিলাকৰ ট্ৰিক্সটো দিয়ে দিছোঁ আৰু মোহিনী নাট্যম লাষ্টত থাকি গ'ল মোহিনী নাট্যমটো আমাৰ কেৰেলাৰ লগত জড়িত ইয়াতো দীঘল আছিলে দীঘলটো ছুটিৰ লগত মিলালো দীঘলটো আমি ছুটিৰ লগত মিলালো সো কেৰেলাৰ দুটা আছে ক্লাছিকেল ডান্স সেইকেইটা হ'ল কথাকালি আৰু মোহিনী নাট্যম আৰু কথাকটো হ'ল উত্তৰ প্ৰদেশৰ লগত জড়িত ক্লিয়াৰ আছে এটা আমি কুইক ৰিভিজন কৰিম কুইক ৰিভিজনত সত্ৰীয়টো আমি গম পাওঁ অসমৰ লগত জড়িত ওড়িশীটো আমি গম পাওঁ ওড়িশাৰ লগত জড়িত আৰু মণিপুৰীটো মণিপুৰৰ লগত জড়িত ইয়াৰলৈকে আমাৰ একেবাৰে ক্লিয়াৰ আছে তাৰ নেক্সট আমি দেখা পালোঁ ইয়াত এনে না আছে এনে না ফ্ৰম নাডু হৈ গ'ল আৰু ইয়াত এট আছিলে যোনটো উল্টা কৰিলে টি এটা হৈ যায় তাৰ পৰা তামিলনাডু হৈ গ'ল সেইটো আমি গম পালোঁ এনেৰ পৰা আমাৰ মনত থাকিলে সকলোবিলাক হয়নে এই এনেৰ পৰা আমাৰ সকলো মনত ৰাখিলে হয় এইটো ক্লিয়াৰ হ'ল আমাৰ তাৰ নেক্সট আছিলে আমাৰ অন্ধ লোক এজন আছিলে যিয়ে খুচি খুচি যায় গতিকে অন্ধ্ৰপ্ৰদেশ আৰু কুচিপুডি আমাৰ মনত থাকিলে এই খুচি খুচি যায়ৰ পৰা অন্ধ লোকজনৰ পৰা অন্ধ্ৰপ্ৰদেশৰটো কুচিপুডি বুলি গম পালোঁ তাৰ নেক্সট আমাৰ থাকি গ'ল মাত্ৰ তিনিটা এই তিনিটা আমাৰ ক্লিয়াৰ হ'ল ওপৰ দুটা আমাৰ ক্লিয়াৰ হ'ল বাকী আমাৰ তিনিটা থাকিলে যাত কথাকালি আৰু কথাকৰ মাজত আমি কনফিউজন হয় গতিকে আমি চাম যে কথাকালিটো দীঘল কেইটামান দীঘল লেটাৰ আছে গতিকে দীঘলটো আমি ছুটিৰ লগত মিলাম দীঘলটো ছুটিৰ লগত মিলাম বিপৰীতটো মিলাম সো কথাকালিটো কেৰেলা আৰু মোহিনী নাট্যমটো দীঘল সেইটো আমি ছুটিৰ লগত মিলাইছোঁ কেৰেলা ঠিক আছে মোহিনী নাট্যমটো দীঘল সেইটো আমি ছুটিৰ লগত মিলাইছোঁ কেৰেলা এই দুটা কেৰেলা থাকিলে বাকী যোনটো এটা আমাৰ থাকি গ'ল কথক সেইটো আমি উত্তৰ প্ৰদেশৰ লগত মিলাম ক্লিয়াৰ আছে এটা যোনটো আমাৰ প্ৰশ্ন আছিলে প্ৰথমত অন্ধ্ৰপ্ৰদেশৰ কোনটো হয় কথাকালি হয় কুচিপুডি হয় মোহিনী নাট্যম আৰু ভাৰত নাট্যম আছিলে আমি ক'ম যে অন্ধ লোক এজন আছিলে আৰু অন্ধ লোকজনে খুচি খুচি যায়টো আছে ইয়াত গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ কুচিপুডি ক্লিয়াৰ আছে নিশ্চয় কথাকালিটো দীঘল এইটো আমাৰ ছুটিৰ লগত অৰ্থাৎ কেৰেলা হৈ যাব কি হ'ব কেৰেলা তাৰ নেক্সট অপশ্যন চিত আছিলে মোহিনী নাট্যম অপশ্যন ডিত আছিলে ভাৰত নাট্যম সো ভাৰত নাট্যমত আমি এনে না দেখিছোঁ তাৰ পৰা আমি নাডু আৰু ইয়াত এটিটো উল্টা কৰিলে টি এ হৈ যায় গতিকে তামিলনাডু হৈ যাব কি হ'ব তামিলনাডু মোহাৰি দিছোঁ ভালকৈ ভাৰত নাট্যমটো হৈ যাব আমাৰ তামিলনাডু ঠিক আছে নিশ্চয় গম পাইছে লাষ্ট আমাৰ থাকিলে মোহিনী নাট্যমটো কাৰ লগত আছিলে কেৰেলাৰ লগত জড়িত আছিলে কথাকালি দীঘল কেৰেলাৰ লগত জড়িত মোহিনী নাট্যম দীঘল কেৰেলাৰ লগত জড়িত কুচিপুডিটো অন্ধ্ৰৰ পৰা কুচিপুডি আমি মনত ৰাখিছিলোঁ আৰু এনে পৰা নাডু আৰু এটিটো উল্টা কৰিলে তামিলনাডু ক্লিয়াৰ আছে গৰবাটো গম পালোঁ জি ফৰ গুজৰাট তাৰ নেক্সট পুনৰবাৰ দেখা পাইছে কেৰেলা হুইচ অফ দ্য ফলোয়িং কোনটো কেৰেলাৰ লগত জড়িত কথাকালি আমি পঢ়িছিলোঁ কথাকালি ক্লিয়াৰ আছে কুচি অন্ধ খুচি যায় অন্ধ্ৰপ্ৰদেশ এনে না তামিলনাডু নিশ্চয় ক্লিয়াৰ আছে যদি স্পীড হৈছে ভিডিঅ'টো পুনৰ আপোনালোকে শ্ল' কৰি চাব পাৰিব ছেটিঙত শ্ল' স্পীডৰ অপশ্যন আছে গতিকে তাৰ পৰা আপোনালোকে স্পীড শ্ল'টো মেইনটেইন কৰি ল'ব সেইটো আৰু কমপ্লেইন নিদিব এটা ৰিভিজন ক্লাছ আছিলে আৰু বাকীবিলাকো আমি ৰিভিজন কৰিম আৰু আপোনালোকে সকলোৱে যিখিনি বৰ্তমানলৈকে পঢ়িছে সকলোবিলাক ৰিভিজন কৰক নহ'লে আপোনালোকৰ এক্সামত দিগদাৰ হ'ব কৰিবলৈ ৰিভিজনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ বাকী পুনৰ যদি ভিডিঅ' ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰক লক্ষ্যটক ধন্যবাদ